আমাৰ প্ৰাক্তন ছাত্ৰ তিনিজনে এটা কৌতুক আপোনালোকক দেখুৱাই আমোদ দিব। আমাৰ প্ৰাক্তন ছাত্ৰ তিনিজনে এটা কৌতুক নৃত্য কৰিব। ছাত্ৰই কৌতুক কৰিব, কিন্তু আপোনালোকে চাব ছাত্ৰ কেইজন কেনেকুৱা। এয়া কৌতুক নৃত্য আৰম্ভ কৰিব কৈছো মই। কৌতুক নৃত্যৰ শ্ৰদ্ধাৰ আজি বহাগৰ এদিনত উপস্থিত থকা শ্ৰদ্ধাৰ ভদ্ৰমতলীসকল, শ্ৰদ্ধাৰ ছাৰসকল, আপোনালোকৰ আগত এনেকুৱাকৈ ওলাব পাই খুব লাজ লাগিছে যদিও উৎসাহ অনুভৱ কৰিছোঁ। ভুলভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিশ্চিত মনেৰে শুধৰাই ল'ব। এয়া মই সহকৰ্মীসকলক চিনাকি কৰি দিব ওলাইছোঁ, সহশিল্পীসকলক। এয়া শ্যামন্তিকা শৰ্মা ওৰফে পৰেশ শইকীয়া, আৰু এয়া বৰষাৰাণী বিষয়া দীপক ডেকা, আৰু মই মালবিকা বৰা। এয়া মই আৰম্ভ কৰিছোঁ। প্রথমে ঈশ্বরে ও পৃথিবী সজিলে জগতে সজিলে ও পীড়িতে করি
দাদা নহ'লে মই সেই ভাল পদলৈ পলাই যাম সমাজৰ দৃষ্টিত ধৰ্মিতা হ'লেও শেষৰৰ দৃষ্টিত এপাহি মনে মূলতে পবিত্ৰ আছিলো ভাইজান ভাইজান তই মোক কিয় নিকা দিছিলি ভয় মনে পৰিছে ভাইজান মই ৰাখিছোঁ আহিছা নিশ্চয় আহা মোৰ পাতৰ কাপোৰ শুকাই মই দিম মোৰ ভৰিখন ফুটিলে আই নোৱাৰো আই পাৰিলে হ'ব তোৰ এইখন ভৰি আছে নহয় এই ফুটিলে নে Ini, saya kucing tak boleh mana lagi. Pani pisah kan? Kucing kan baju. Coba kan bol. নমস্কাৰ এই কৌতুকটো ভাল পাই আপোনালোকক আগবঢ়াইছে মই আগবঢ়াইছোঁ